Hello guys, aku স্বাগতম জনাইছো অন্য এটা ভিডিও লৈ। সো আজি গৈ আছো গৌৰীপুৰ টাউনখন একদম ধুনিয়াকে দেখাম। আগতে এটা ভিডিও বনাইছিলো বাৰু, কিন্তু ইমান বেছি ভাল হোৱা নাই। কিন্তু আজি একদম ধুনিয়াকে গোটেই গৌৰীপুৰ টাউনখন আৰু গণেশ আখৰা যে আছে মানে আটাইখিনি একদম ধুনিয়াকে দেখাই দিম, বুজাই দিম। আৰু বহুত কিবা আছে। আৰু মই ধুবুৰী টাউনত গৈছিলো, চুলি কাটি আহিলো, চুলি দাড়ি কাটি আহিছো। মোটামুটি বিল 1800 টকামান হৈছিলে। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। আৰু যদি মোৰ চেনেলত নতুন চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলটো নতুন ভিডিঅ' আহি আছে। একবাৰ চেনেলে আমি আহি পালোঁ গৌৰীপুৰ বজাৰ। এতিয়া আমি প্ৰথমতে আমি যাম কি কয় লাইব্ৰেৰী এটা যাম। লাইব্ৰেৰীত কিবা কিতাপ মানে আমি কিয় আহিলোঁ, একচুৱেলি আমি কিতাপ কিনিব আহিছোঁ। দিছ ইজ গৌৰীপুৰ বজাৰ। मेरे लिए तू कभी कभी मालपुए बना देना। आज से तेरी मैं कापड़ धोएगा, आज से तेरी खाना बनाएगा। এইফালে আগত এটা লাইব্ৰেৰী আছে। এই লাইব্ৰেৰীটোত আকৌ যাওঁ চাওঁ ইয়াত কিতাপখন আছেনে, আমাক যিখন কিতাপ লাগে এই কিতাপখন আছেনে নাই আগফালে। যদি আছে তেনেহ'লে তাতে ল'ম, যদি নাই আৰু এইফালে বেলেগফালে এটা লাইব্ৰেৰী আছে তাত গৈ ল'ম। চ' লাইব্ৰেৰী আহি পালোঁ, এইটোৱে লাইব্ৰেৰী। ত' ইয়াত কিতাপ যিখন কিতাপ ল'ব আহিছোঁ সেইখন কিতাপ আছেনে নাই চাওঁ, সুধি চাওঁ। চ' কিতাপ চিতাপ লোৱা হ'ল। এতিয়া আমি কিবা খাই একদম গণেশ আখৰা লৈ যাওঁ। আৰু আপোনালোকে দেখোন গণেশ আখৰা। আৰু মই অকলে অহা নাই, মোৰ লগত আৰু দুজন আহিছে, নিজু আৰু চাইফুল। চ' এতিয়া কিবা কিবি খাই মানে ছেকেণ্ডত কি যাম, গণেশ আখৰা যাম। তাৰপিছত কিবা কিবি যি দেখাব পাৰোঁ আপোনালোকক দেখাই আছোঁ। চাই থাকক ভিডিঅ'টো। গৰম পকৰি আছেনে নাই, গৰমা গৰম আছেনে নাই, গৰমা গৰম একদম চব গৰমা গৰম। কি খাম দে পকৰি খাই গা, পকৰি। তাৰপিছত চিকেন লেগ পিচ খাই গা, চিকেন এই যি পাৰোঁ খাম আৰু খাই লওঁ। তাৰপিছত গৈ আছোঁ দেই। খা সোনকালে খা। এইফালে চাইফুল খাই আছে। মজা, বহুত টেষ্টি, বহুত টেষ্টি। মই এনেকৈ খাই আছোঁ, মোৰ লগত খাই আছোঁ, একো প্ৰব্লেম নাই দিয়ক। গৌৰীপুৰৰ পকৰি বহুত আছে। কেতিয়াবা যদি আহে গৌৰীপুৰত তেনেহ'লে পকৰি খাই যাবা দে। আমাৰ গৌৰীপুৰৰ পকৰি একদম ফাটাফাটি টেষ্টি। জলকীয়া একদম বহুত বেছি দিয়া। আৰু পকৰিত যদি জলকীয়া কম থাকে ন, পকৰি একদম টেষ্টি নাহে। বহুত কিবা কিবি খালোঁ। এতিয়া যাওঁ গণেশ আখৰা। গণেশ আখৰা যাওঁ। গণেশ আখৰা গৈ আপোনালোকক একদম ধুনীয়াকৈ দেখাম। কিবা যাওঁ আকৌ তাৰপিছত কৈ আছোঁ আটাইখিনি কথা গণেশ আখৰাত গৈ ক'ম নে। আৰু এইখন এইটো গৌৰীপুৰ পুখুৰী, আৰু এইখন গৌৰীপুৰ খেলপথাৰ। চ' ইয়াত কেইটা পোৱালিকেইটা খেলি আছে। ত' পোৱালিকেইটাৰ লগত ময়ো যাওঁ, অলপ খেলি আহোঁ নেকি। মাৰ এইফালে মাৰ। যা যা। So guys,
গাইজ আমি ফাইনেলি আহি পালোঁ গণেশ আখৰা বহুত টাইমৰ পৰা কৈ আছোঁ গণেশ আখৰা যাম কিন্তু ফাইনেলি এতিয়া আহি পালোঁ গণেশ আখৰা এতিয়া একদম আপোনালোক চাৰিওফালে ধুনীয়াকৈ দেখাম গণেশ আখৰাটো আগতে ভিডিঅ' বনাইছিলোঁ কিন্তু ইমান ধুনীয়াকৈ ইমান ভালকৈ বনাব পৰা নাই আৰু এটা একদম ইণ্টাৰেষ্টিং বস্তু বেক কেমেৰা লগাই আপোনালোক ধুনীয়াকৈ দেখাই আছোঁ তো চাই থাকক ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হৈ আছে মন দি চাব একদম ভাল লাগিব আৰু ইয়াত চাওক ইমান ধুনীয়া বনাইছে আৰু গধূলি চাপি একদম বহুত আহিছে চাই থাকক চাওক কি ষ্টাইল বনাইছে হে আমাৰ গৌৰীপুৰত এনেকুৱা ষ্টাইল চাই একদম মাথা চাথা পাগল হৈ যায় নিজৰ জেগা না মানে ভাল লাগে আৰু কিবা এটা বহুত ভাল লাগে গধূলি টাইম না একদম আপি চাপি ভৰি পৰিছে অলপ চাই থাকোঁ ভিডিঅ'টো আৰু দিছ ইজ মেজু হাফ পেণ্ট পিন্ধা ল'ৰা লাজ পাইছে লাজ পালে একো নাই কৈ দিছোঁ এইফালে যাওঁ একদম বেলেগ ফালে যাওঁ যিফালে এই ছোৱালীকেইটা গেডাৰিংটো অলপ বেছি নাই তাতে যাওঁ ছোৱালী দেখাম তোমালোকক ছোৱালী দেখাম দেই ক'ত কি কৰিব লাগে তাত এই ৰবা ফুৰি আহোঁ তাৰপিছত চেল্ফি উঠি যাম আৰু এইটো মন্দিৰ ইয়াত একদম ধুনীয়া মন্দিৰ আছে এটা আৰু কি কয় ইয়াত গণেশ আখৰাত ৰুমো পায় ভাড়া ৰুম যদি কোনোবা ইয়াত আহে ৰাতি চাতি হৈ যায় বহুত ৰাতি হৈ যায় থাকিব বিচাৰে তেনেহ'লে ইয়াত থাকিব পাৰে একো প্ৰব্লেম নাই আৰু ভাড়াত পাব আৰু ৰেণ্টত অ' মাই গড বহুত ধুনীয়া বহুত ভাল লাগি আছে কেতিয়াবা মোৰ মন চন বেয়া হ'লে মই কি কৰোঁ এই গণেশ আখৰাত আহোঁ আৰু এইফালে এটা বহা জেগা আছে ধুনীয়া এটা বহা জেগা আছে আৰু ইয়াত বহি থাকোঁ অলপ টাইম থাকিলে একদম মন চন ফ্ৰেছ হৈ যায় চাওক তোমালোকৰো যদি কেতিয়াবা মন চন বেয়া হয় তেনেহ'লে ইয়াত আহিব মন চন একদম ভাল হৈ যাব আৰু ইয়াত চেল্ফি উঠাৰ গেৰা চাওক না চেল্ফি য'তে যাওঁ চেল্ফি মই য'তে যাওঁ ভিডিঅ' বনাওঁ আৰু য'তে যাব চেল্ফি কিং অফ চেল্ফি বল কমন পোস্ট দিছোন এটা পোস্ট দিছোন উর্ফি জাভেদ দিস ইজ উর্ফি জাভেদ उर्फी जावेद ठोंगा कपड़ा पहनो यार ठोंगा कपड़ा पहनो মানে মোৰ কেমেৰা কোৱালিটি ইমান ভাল নহয় তথাপিও আপুনি চাওক এবাৰ মানে কিমান লুকছ আহিছে কিমান ধুনীয়া এটা লুকছ মানে কিমান ধুনীয়া এটা পৰিৱেশ অ' গাইজ মাইণ্ড ব্লয়িং কোনটো গাইজ ভাষাৰে বুজাব নোৱাৰো ইমান ধুনীয়া লাগে জেগাখন মানে মাইণ্ড কিয় ফ্ৰেছ নহ'ব মানে জেগাখনেই এনেকুৱা মাইণ্ডটো একদম ফ্ৰেছ হৈ যায় সেলফি মাৰি দিওঁ এটা মিজুক পোজ দে কমন পোজ দে এইফালৰ পৰা আপোনালোকক ভিউ পইণ্টটো দেখাম এইফালৰ পৰা আইছৰা এতিয়া আপোনালোকক দেখাই আছোঁ চেল্ফি উঠা জেগা কেনেকুৱা চেল্ফি ল'ব বিচাৰে তেনেকুৱাই ল'ব মানে পাব একো প্ৰব্লেম নাই টেনশ্যন নাই চেল্ফি ল'বৰ কাৰণে একদম ধুনীয়া এটা জেগা বনাই দিছে আৰু ইয়াত চেল্ফি উঠি আছে পোষ্ট চাওক না আৰু এইটো কেমেৰামেন চাওক ফটো উঠাৰ ষ্টাইল চাওক না আৰু ক'ত থ'ব কি কৰিব বাপৰে +1 প্লাছ ইয়াৰ পৰা আপোনালোকক ভিউ পইণ্টটো দেখাই আছোঁ এইটোৱে গণেশ আখৰা ইয়াত মন্দিৰটো আৰু ইয়াত এই আপোনালোক ক'লোঁ ভাড়া ৰুম ইয়াত ৰুম ভাড়া দিয়ে এইফালে একদম এইফালে ইয়াত ৰুম কেইটা আছে ভাড়া ৰুম কেইটা ইয়াত ৰুম চুম ভাড়া দিয়ে যদি আহে তোমালোকে বা আপোনালোকে তেনেহ'লে ৰুম ভাড়া ল'ব আৰু ইয়াত
বহি ৰেষ্ট লয় ইয়াত যদি কেতিয়াবা বহুত ভাগৰ লাগি যায় আপোনালোকক তেনেহ'লে ইয়াত বহি অলপ ৰেষ্ট ল'ব পাৰিব একো প্ৰব্লেম নাই টেনশ্যন নাই আৰু ইয়াত মানে চাৰিওফালে বাগিচা না ভাল লাগে আৰু বহুত ভাল লাগে আৰু আমাৰ ছাৰক লগ পালোঁ দেই বহুত ভাল লাগিল এতিয়া আমাৰ LP স্কুলৰ ছাৰ আমাৰ গাঁৱৰ যিটো LP স্কুল আছে LP স্কুলৰ ছাৰক লগ পালোঁ ইয়াত আৰু আৰু এইটো ছাৰৰ জীয়েক আহি সুমালাহি তুমি মোৰ হিয়াতে কিনো মৰম দিলা ঢালি তুমি মোৰ এই দোস্ত আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব আৰু ছেকেণ্ড ব্লগত আহি আছে পুৰা গৌৰীপুৰ টাউনখন ছাবস্ক্ৰাইব কৰক